Hello everyone, যদি আপোনালোকৰ বিচাৰিছে স্কিনখন একদম গ্লো কৰাটো বগা হৈ পৰাটো একদম উজ্জ্বল হৈ থকাটো আৰু যিসমূহ দাগ আছে আমাৰ পিগমেন্টেশনেই হোক বা সানবাৰ্ণেই হোক সান টেনিঙেই হোক সেই সকলোখিনি যদি খুব ধুনীয়াকৈ ৰিমুভ কৰিব বিচাৰিছে আজি মই বনোৱা এই ৰেমেডিটো এবাৰ ট্ৰাই কৰক এটা মেজিকেল ৰিজাল্ট পাব তাৰ কাৰণে এয়া চাওকচোন মই লৈছোঁ কেঁচা গাখীৰ আৰু মৌ তাতে দুটোপালমান মই নেমু ৰস চেপি দিছোঁ আৰু আমাৰ ক্লিনজাৰ ৰেডি হৈ গ'ল এই ক্লিনজাৰটো খুব ধুনীয়াকৈ আপোনালোকে এনেদৰে মিক্স কৰি ল'ব এয়া চাওকচোন মিক্স কৰিলে খুব ধুনীয়া এটা কনসিস্টেন্সিত আহি যায় আৰু কপাহৰ সহায়ত আপোনালোকে খুব ধুনীয়াকৈ একদম মুখ ডিঙি হাত ভৰি সকলোতে আপোনালোকে ইউজ কৰিব আৰু পাৰ্লাৰতকৈ 1000 গুণ বেছি আপোনালোকে গ্লো পাব মুখখনত একদম ফেচিয়েলতকৈ বেছি আপোনালোকে গ্লো পাব মাত্ৰ ঘৰত বহি আপোনালোকে এই ফেচিয়েলটো এবাৰ মই কৰি চাওক এটা মেজিকেল ৰিজাল্ট পাব এয়া চাওকচোন তাৰ পিছতে মই লগাই ললোঁ লগাই লৈ পেলাই মই ধোৱা নাই তেনেকৈ থাকিব দিছোঁ এটা বাটিত এয়া চাওকচোন মই লৈ লৈছোঁ এচামুচ বেচন এচামুচ কফি পাউডাৰ আৰু কেঁচা গাখীৰ দি পেলাই মিক্স কৰি ললোঁ তাৰপিছত এইটো দিছোঁ মই ফিটকিৰ টুকুৰা এটা ফিটকিৰ টুকুৰাটো 5 মিনিটমান সময় লৰাই মেলি 5 মিনিটমান সময় তাতে থাকিবলৈ দিব তাৰপিছত 5 মিনিটৰ পিছত উঠাই পেলাই থৈ দিব ৱাছ কৰি থৈ দিব আকৌ নেক্সট আমাৰ ৰেমেডিত দৰকাৰ হ'ব পাৰে স্কিনৰ কাৰণে তাৰপিছতে আপোনালোকে এইখিনি খুব ধুনীয়াকৈ এনেদৰে মুখত এপ্লাই কৰিব এপ্লাই কৰি পেলাই আপোনালোকে শুকাবলৈ দিব 10 পৰা 15 মিনিট সময় যেতিয়া শুকাব খুব ধুনীয়াকৈ সুদা পানী দি পেলাই মাসাজ কৰি ধুই দিব ফ্ৰেণ্ডছ মই কোনো ধৰণৰ ফেস ওয়াশ বা সাবন ইউজ নকৰোঁ মুখত মই অকল এই হোম ৰেমেডিজবিলাক ট্ৰাই কৰোঁ আৰু আপোনালোকে এই হোম ৰেমেডিজবিলাক ট্ৰাই কৰিব সাবন বা ফেস ওয়াশ আপোনালোকে এভয়েড কৰি দিয়কচোন এটা মেজিকেল ৰিজাল্ট পাব আপোনালোকৰ মুখত এয়া চাওকচোন শুকালে মোৰ তাৰপিছতে মই আপোনালোকৰ সন্মুখতে মই ৰিমুভ কৰি পেলাই দেখুৱাইছোঁ কিমান ধুনীয়াকৈ একদম স্কিনখন এয়া চাওকচোন হোৱাইট হৈ পৰিছে বগা হৈ পৰিছে উইদাউট এনি মেকআপ যদি এনেকুৱা গ্লো কৰে আমি মেকআপ কৰাৰ পিছত মুখখন কিমান ধুনীয়া হৈ পৰিব এবাৰ ভাবি চাওকচোন যিহেতু আহি আছে বহুত কেইটা ফেষ্টিভেল সেইকাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিলোঁ মুখখন এবাৰ ঠাণ্ডা পানী দি ধুই আহিলোঁ তাৰপিছতে মই গোলাপ জল আৰু এল'ভেৰা জেল দি পেলাই খুব ধুনীয়াকৈ মাসাজ কৰিছোঁ মুখখনত আৰু এই মাসাজটোৱেই মেইন আপোনালোকে যেতিয়া খুব ধুনীয়াকৈ মাসাজ কৰিব নহয় ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ হ'ব ফলত আমাৰ স্কিনখন ভিতৰৰ পৰা গ্লো কৰিব এয়া চাওকচোন এনেদৰে আপোনালোকে খুব ধুনীয়াকৈ লাহে লাহেকৈ এনেদৰে মাসাজ কৰিব আৰু তাৰপিছত আপোনালোকে চাব স্কিনখন কিমান বেছি গ্লো হৈ পৰিছে সদায় ৰাতি আপোনালোকে খুব ধুনীয়াকৈ মুখখন ক্লিন কৰি ল'ব মই বহুতকেইটা ক্লিন আপৰ ভিডিঅ' দিছোঁ ক্লিন কৰিবলৈ আপোনালোকে এনেদৰে মুখখন মাসাজ কৰিব আৰু মাসাজ কৰাৰ পিছত আপোনালোকে থাকিবলৈ দিব ৰেষ্ট ল'ব আপোনালোকে এয়া চাওক কিমান ধুনীয়া গ্লোইং হৈ পৰিছে